নমস্কাৰ বন্ধুসকল এছএমএছ ভাৰ্চনলৈ সকলোকে স্বাগতম জনাই আজি ম্যাক্সিমাম ষ্টুডেণ্টৰ এটা কুৱেশ্যন যে আমি পঢ়াবোৰ কিয় মনত নাথাকে আমিতো ফুল কনসেন্ট্ৰেচন দি পঢ়ো কিন্তু আমাৰ 30-40% মনত থাকে আমিতো ঘৰত 100% মুখস্থ কৰি যাওঁ কিন্তু পৰীক্ষাৰ লিখাৰ টাইমত কিয় আমি লিখিব নোৱাৰো কিয় পাহৰি যাওঁ এনেকুৱা ধৰণৰ সমস্যা নিশ্চয় আপোনালোকৰ ক্ষেত্ৰত হৈছে আজি মই আপোনালোকক এনেকুৱা এটা সাইন্টিফিক্যালি প্ৰুফ টেকনিক কম যাৰ হাত আপোনালোকে পাহৰি যাব হয় আপোনালোকে পাহৰি যাব আজি ডাঙৰ সেলিব্ৰিটি স্পোর্ট পারসন আৰু ডাঙৰ পলিটিশিয়ান বৰে এই টেকনিকটো এপ্লাই কৰে সেইকাৰণে ভিডিও প্ৰথমৰ পৰা সম্পূৰ্ণকৈ চাবা যাতে এই টেকনিকটো সম্পূৰ্ণৰূপে আপোনালোকে বুজি পোৱা এতিয়া মই আপোনালোকক কম সেই টেকনিকটো কি সেই টেকনিকটোৰ নাম হ'ল মেন্টাল ৰিহাৰ্সেল টেকনিক আপোনালোকে নামটো শুনি বুজি পাইছে কি জানি টেকনিকটো কি মেন্টাল মানে হৈছে আমাৰ মাইন্ড আৰু ৰিহাৰ্সেল মানে আমি ৰিভাইজ কৰা আমি মাইন্ডত কিমান ৰিভাইজ কৰো তাৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ কিমান শতাংশ মনত থাকিব কিমান দিনলৈ মনত থাকিব এই সকলোবোৰ আমাৰ মাইন্ডত কিমান ৰিভাইজ কৰো তাৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ আগতে এটা কথা জানিব লাগিব আমাৰ বস্তুবোৰ কেনেকৈ মনত থাকে আমাৰ যিবোৰ ইনফৰমেশন আছে সেই ইনফৰমেশনবোৰ আমাৰ মাইন্ডত কেনেকৈ মনত থাকে আমাৰ মাইন্ডত দুটা ভাগ আছে এটা ভাগ হৈছে কনসিয়াস মাইন্ড আৰু এটা হৈছে সাবকনসিয়াস মাইন্ড এটা কনসিয়াস মাইন্ডৰ কাম হ'ল আমি কোনো এটা ইনফৰমেশন যেতিয়া পঢ়ো বা শুনো তেতিয়া আমাৰ কি কৰে কনসিয়াস মাইন্ডে সেই কামটো কৰে আৰু সেই ইনফৰমেশনখিনি কলৈ পঠিয়াই দিয়ে কনসিয়াস মাইন্ডে সাবকনসিয়াস মাইন্ডলৈ পঠিয়াই দিয়ে এটা সাবকনসিয়াস মাইন্ডৰ কাম হ'ল ইনফৰমেশনবোৰ ষ্টৰ কৰা মানে আমাৰ ইনফৰমেশনবোৰ জমা কৰাত মনত ৰখাত সহায় কৰে এটা মেইন ইম্পৰ্টেন্ট কথা হ'ল আমি ডেইলি 7000 থট আমাৰ মাইন্ডত আহে এতিয়া সাবকনসিয়াস মাইন্ডে কোনবোৰ কথা মনত ৰাখিব এই যে 7000 থট আছে এই 7000 থট সাবকনসিয়াস মাইন্ডৰ দ্বাৰা সম্ভৱ হয় নেকি কেতিয়াও নহয় নোৱাৰে ইমান বস্তু মনত আহিব কেতিয়াও নোৱাৰে এতিয়া আমি জানিব লাগিব যে কোনবোৰ বস্তু সাবকনসিয়াস মাইন্ডে মনত ৰাখে সাবকনসিয়াস মাইন্ডে সেইবোৰ বস্তুৱে মনত ৰাখে যিবোৰ বস্তু আমি কনসিয়াস মাইন্ডে সাবকনসিয়াস মাইন্ডে বাৰ ইনফৰমেশন দি থকা হয় যেটো ইনফৰমেশন বাৰ কনসিয়াস মাইন্ডে সাবকনসিয়াস মাইন্ডক দি থকা হয় সেই ইনফৰমেশনখিনি সাবকনসিয়াস মাইন্ডে কি কৰে মনত ৰাখে জমা কৰি থয় তোমালোকে এটো নিশ্চয় লক্ষ্য কৰিছা যেতিয়া আমি এটা গান বাৰ শুনি থকা হয় বাৰ শুনি থকা যেতিয়া আমি কিছু সময়ৰ পিছত আমি যেতিয়া সেই গানটো গাও তেতিয়া আমাৰ সেই গানটো কি অটোমেটিক্যালি আমাৰ গানটো মুখত আহি থাকে এটো কেনেকৈ সম্ভৱ কাৰণ আমি যেতিয়া গান এটা বাৰ শুনো তেতিয়া কনসিয়াস মাইন্ডে সাবকনসিয়াস মাইন্ডক সেই গানটো বাৰ দি থকা হৈছে আৰু সেই বাৰ দি থকাৰ ফলত কি হৈছে সাবকনসিয়াস মাইন্ডে জমা হৈ গৈছে মানে সেইটো মনত হৈ গৈছে সেই কাৰণে কি হৈছে আমি এটা গান বহুত টাইম শুনি থাকিলে আমাৰ সেই গানটো অটোমেটিক্যালি নিজে মনত হৈ যায় হে সাবকনসিয়াস মাইন্ডক বাৰ কোনো এটা ইনফৰমেশন দি থকাৰ সবকৈ বেষ্ট টেকনিক হ'ল মাইন্ড ৰিহাৰ্সেল টেকনিক আমি যেতিয়া কোনো এটা বস্তু মুখস্থ কৰি সেই বস্তুটো যেতিয়া আমি মাইন্ডত ৰিভাইজ কৰি থাকো সেই যেটো ৰিভাইজ কৰি থাকিম সেইটো নহয় কি হৈছে কনসিয়াস মাইন্ডে সাবকনসিয়াস মাইন্ডক বাৰ দি থকা হৈছে যেতিয়া আমি বাৰ দি থাকিম সেই সাবকনসিয়াস মাইন্ডে কি কৰিব ষ্টৰ কৰি ৰাখিব আৰু আমাৰ বহুত দিনলৈ মনত থাকিব এটো যে টেকনিক আছে ডাঙৰ স্পোর্ট পারসন সেলিব্রিটি ডাঙৰ পলিটিশিয়ান বৰে তেওঁলোকে নহয় এটো বেছিভাগে তেওঁলোকে এটো ব্যৱহাৰ কৰে তেওঁলোকৰ হাতত নহয় বেছি সময় নাথাকে সেইকাৰণে তেওঁলোকে যিখন কোনো ভাষণ দিয়াৰ কাৰণে স্ক্ৰিপ্ট আছে সেইখন পঢ়ি এই টেকনিকটো এপ্লাই কৰে তেওঁলোকে বাৰ মাইন্ডত ভাবি ৰাখে মনত পেলাই ৰাখে যাতে তেওঁলোকৰ সাবকনসিয়াস মাইন্ডত কি হৈ যায় ষ্টৰ হৈ যায় আৰু যাতে ভাষণ দিয়াৰ টাইমত তেওঁলোকে সঠিকভাৱে ভুল নোহোৱাকৈ ভাষণ দিব পাৰে মই যেটো টেকনিক কৈছো এই টেকনিকটো মোৰ নিজৰ টেকনিক নহয় এইটো সাইন্টিফিক্যালি প্ৰুফ টেকনিক হয় এইটো প্ৰথমতে এই টেকনিকটো হাজাৰ মানুহৰ তাত এপ্লাই কৰা হৈছে তাৰ পিছত এই টেকনিকটো দিয়া হৈছে আপোনালোকে এই টেকনিকটো ব্যৱহাৰ কৰা আৰু পিছত কমেন্টত ক'বা যে আপোনালোকৰ এই টেকনিকটোৰ দ্বাৰা কিমান কি হৈছে আগতকৈ আপোনাৰ মনৰ ৰখা ক্ষমতা বাঢ়িছে না বাঢ়া নাই আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আপোনালোকৰ লাইকে মোৰ এনেকুৱা ভিডিও আৰু বনাবলৈ উৎসাহ দিয়ে আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষত থকা ঘণ্টাটো টিপি দিবা যাতে এনেকুৱা ভিডিও আহিলে আপোনালোকে নটিফিকেশন আগতে পাই যাওক ধন্যবাদ